মই যদি তেওঁ কবচ পিন্ধাই যুদ্ধ ক্ষেত্ৰলৈ পঠাব পাৰিলো হয় আজি হয়তো তেওঁ আমাৰ লগত থাকিলে হয় সখী তেওঁৰ মৃত্যুৰ বাবে মই জগৰীয়া কেৱল দুটা দিন লাগিছিল এই দুটা দিন যদি হাতত পালো হয় একে ৰাতিয়ে সূতা কাটি কবচ মই পিন্ধাবলৈ ময়ো পাৰিলো হয় জীৱিতকালত মোক যি অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিছিল সেই প্ৰশিক্ষণেৰে মই মোগল সেনাৰ বিৰুদ্ধে যুঁজ কৰিম আৰু মোৰ স্বামীৰ হত্যাৰ প্ৰতিশোধ মই মোগলৰ পৰা ল'মেই। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্ণ হোৱাৰ কাৰণে সপ্তশক্তি সংগম গোটেই অসমৰ নিকেতনসমূহত পালন কৰা হৈছে। আজি হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনত সপ্তশক্তি সংগমৰ বিশেষ মাতৃ সন্মিলনখনি আজি আয়োজন কৰা হ'ল। ইয়াত আজি মই সফল হৈছে বুলিয়ে ভাবিছোঁ, কাৰণ আই মাতৃৰ যি সহযোগ সন্তোষজনক আছিলে। ইয়াত বাকী বীৰংগনাৰ উক্তি বহুত ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে মাতৃসকলে। তেখেতসকলে ইয়াতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি সামূহিক গীত আছে সেই গীততো তেওঁলোকে ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে, তাৰ বাবেও মাতৃসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ নিকেতনৰ আচাৰ্যসকলে যি সহায় সহযোগ আগবঢ়ালে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাতৃসকলে লগতে আমাৰ আচাৰ্যসকলে যি গীত পৰিৱেশন কৰিলে তাতো আমি সন্তোষ লাভ কৰিছোঁ। লগতে হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক মহোদয়ৰ দিহা পৰামৰ্শত আৰু প্ৰধান আচাৰ্যৰ দিহা পৰামৰ্শত আজি এই অনুষ্ঠানটি সফল হৈছে বুলি ভাবিছোঁ। লগতে তেখেতসকললৈও মই আন্তৰিক ধন্যবাদ ইয়াৰ মাজতে জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমাৰ আৰু এখনি সপ্তশক্তি সংগমৰ সন্মিলন আকৌ হ'ব ক্লাছ 7ৰ পৰা 10লৈ। সেইখনো আমি সফল কৰিবলৈ চেষ্টা কৰিম। আশা ৰাখিছোঁ এই সপ্তশক্তিৰ যি 7টা গুণ সকলো মাতৃয়ে জাগ্ৰত কৰি গোটেই পৃথিৱীখনে ধুনীয়া কৰক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মণি বৰুৱা বৰঠাকুৰ। মই হোজাই বিভাগৰ বালিকা শিক্ষাৰ আৰু সপ্তশক্তি সংগমৰ বিভাগ সংযোজিকা। আজি এই সপ্তশক্তি সংগম কাৰ্যক্ৰম হাওৰাঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনত ইমান সুন্দৰকৈ আয়োজন কৰি সম্পন্ন কৰিলে, তাৰ বাবে মই অতিশয় আনন্দিত হৈছোঁ। আৰু এই সপ্তশক্তি আমাৰ যি 7টা শক্তি আছে শ্ৰীমদ ভাগৱত গীতাত লিখি থৈছে, প্ৰীতি, শ্ৰী, বাক, স্মৃতি, মেধা, ধৃতি, ক্ষমা, এই 7টা গুণক শক্তিলৈ ৰূপান্তৰিত কৰক। আমাৰ মাতৃসকলে আগবাঢ়ি যাওক, সমৃদ্ধ এখন ভাৰতবৰ্ষ, সংস্কাৰিত এখন ভাৰতবৰ্ষ গঠন কৰক। তাৰ বাবে মই সকলো মাতৃকে আহ্বান জনাইছোঁ। আৰু উপস্থিতিৰ সংখ্যা ইমানেই সুন্দৰ আছিলে, প্ৰেৰণাদায়ী মহিলাক যি সম্বৰ্ধনা জনোৱা হৈছে, অনুষ্ঠানটি সঁচাকৈ ভাল লাগিল। সুন্দৰ গীত পৰিৱেশন কৰিছে সপ্তশক্তিৰ ওপৰত আৰু সমবেত গীত পৰিৱেশন কৰিছে। লগতে আমাৰ হাৰ্থক জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাদেৱৰ ফটোত আমি স্মৃতি তৰ্পণ আগবঢ়াইছোঁ, বন্তি প্ৰজ্বলন কৰিছোঁ। গতিকে মোৰ এইখিনিৰ পৰা যথেষ্ট ভাল লাগিছে। ভাবোঁ মাতৃসকলে এই সপ্তশক্তিৰ যোগেদি ভাৰতবৰ্ষক এখন সমৃদ্ধ ৰূপেৰে যাতে আগবঢ়াই লৈ যাব পাৰে, তাৰ বাবে আমি আশা ৰাখিছোঁ। লগতে আমাৰ বীৰাংগনা জয়মতী আৰু মূলা গাভৰুৰ যি বীৰাংগনা উক্তিৰ সন্দৰ্ভত 5 মিনিট সময়ত প্ৰদৰ্শন কৰি দেখুৱালে অতি সুন্দৰ হৈছে। আমি অভিভূত হৈছোঁ। আৰু আজিৰ এই যি
তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিলে আমি সঁচাকৈ বীৰাংগনা উক্তিৰ পোৱা মহিলাসকলক শুভেচ্ছা জনাইছোঁ আৰু তাৰ জৰিয়তে আমি তেওঁলোককো আজি পুনৰবাৰ আকৌ স্মৰণ কৰিছোঁ। সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিলে। লগতে হাওৰাঘাট নিকেতনৰ বালিকা শিক্ষাৰ সংকুল প্ৰমুখ কল্পনা বৰা বাইদেউলৈও মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। হাওৰাঘাট নিকেতনৰ প্ৰধান আচাৰ্যই ইমানখিনি দায়িত্ব লৈ সুন্দৰৰূপে কামখিনি আগবঢ়াই নিলে তাৰ বাবে মই প্ৰধান আচাৰ্যক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, মোৰ সেৱা জনাইছোঁ। আশা কৰোঁ এই সপ্তশক্তি সংগম গোটেই অসমৰ সকলো নিকেতনতে সুন্দৰভাৱে প্ৰতিষ্ঠা হওক, সকলো মাতৃ আগবাঢ়ি আহক আৰু এখন সুন্দৰ ভাৰতবৰ্ষ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে অৰিহণা যোগাওক। এগৰাকী নাৰীয়ে নিজৰ আদৰ্শ সন্তানৰ সন্মুখত উপস্থাপন কৰি তেওঁলোকৰ মাজত ভাল মূল্যবোধৰ বীজ সিঁচিব পাৰে, যাতে পৰিয়ালৰ যশ আৰু গৌৰৱ বৃদ্ধি পাব পাৰে। এগৰাকী মাতৃয়ে সন্তানৰ ওপৰত ইমানেই প্ৰভাৱ পেলায় যে সন্তান সদায় মাকৰ পিছতহে ঘূৰি ফুৰে। গুণৰ অধিকাৰী এগৰাকী নাৰীয়ে কেতিয়াও এজন পুৰুষক ভুল পথেৰে ধন উপাৰ্জন কৰিবলৈ প্ৰেৰণা নিদিয়ে। নাৰীৰ যিখিনি গুণ আছে সেই নাৰী শব্দৰ অৰ্থই হৈছে বিশাল, বিস্তাৰিত, অৰ্থাৎ ন যোগ কৰি নাৰী, তাৰমানে ন মানে নাই, অৰি মানে শত্ৰু। নাৰীৰ যদি শত্ৰুৱে নাই তেন্তে আজি নাৰী ইমান লাঞ্ছিতা, ধৰ্ষিতা আৰু প্ৰবঞ্চিতা হৈছে। ইয়াৰ মূল কাৰণ কি হয়তো আমি নিজে উপলব্ধি কৰিব লাগিব, হয়তো আমি কোনো ক্ষেত্ৰত নিজেই দায়ী হ'ব পাৰিব। সেয়েহে আমি ভাৰতীয় সংস্কৃতিৰ আধাৰত আমি আমাৰ পৰিয়াল আগবঢ়াই লৈ যাব লাগিব। মনত ৰাখিব যে সন্তান দূৰত পঢ়িবলৈ পঠাওক, কিন্তু তেওঁ আমাৰ শিপাটোৰ কথা যাতে পাহৰি নাযায়, মাক দেউতাকৰ কৰ্তব্য যাতে পাহৰি নাযায়। গাঁৱৰ নপঢ়া নুশুনা 3rd ডিভিজন পোৱা ল'ৰাইহে মানুহ মৰিলে চাঙিখন বনাবলৈ দৌৰি যায়। নামঘৰত তেওঁলোকেহে কি হয়, নামঘৰীয়া হয়, চাকি জ্বলোৱা মানুহ হয়, প্ৰসাদ দিয়া মানুহ হয়। সেৱা সকাম হলে তেওঁলোকে কাম বন কৰে, ভাত ৰান্ধি দিয়ে, তেওঁলোকে দেউৰী বিননীয়া হয়। আমাৰ সেই ধনী ল'ৰাকেইটাই নাহে। গতিকে আমি সকলোকে সন্মান কৰিবলৈ শিকিব লাগে আৰু এই কথা আমি সৰুৰে পৰা শিকাব লাগে যে সমাজখন আমাৰ আগত। আপোনাৰ ল'ৰাক আপুনি এটকা দি স্কুললৈ পঠিয়াই দিছে, পইচা দি স্কুললৈ পঠিয়াই দিছে, আপোনালোকৰ সময় নাই, টিফিন বনাবলৈ সময় নাই, মাকহঁতৰ সময় নাই, কিন্তু কাইলৈ কি পিন্ধি আহিম আজিয়ে ঠিক কৰিবলৈ কাৰণে কিন্তু সময় আছে। আজি এযোৰ কাপোৰ পিন্ধি কাইলৈ কোনযোৰ কাপোৰ পিন্ধি যাম সেইটো সময় আছে, কিন্তু ল'ৰা ছোৱালীক টিফিন দিবলৈ সময় নাই। আমাৰ সাজপাৰযোৰ পিন্ধাৰ লগতে শালীনতা বজাই ৰাখি পিন্ধাটো আমি শিকিব লাগে। বৰ্তমান সময়ত বৈদ্যুতিক সৰঞ্জামত যি ৰিলৰ ব্যৱহাৰ হৈছে বা যি অশ্লীলতাই আমাক আগুৰি ধৰিছে, সেই আগুৰি ধৰাৰ পৰা কিন্তু আমাৰ মহিলাসকলে দোষী। গতিকে নিজৰ অংগ প্ৰদৰ্শন কৰি নিজৰ ফেমাছ মানে নিজক জনপ্ৰিয় কৰি তোলাতকৈ আপুনি শালীনতা বজাইও নিজক জনপ্ৰিয় কৰি তুলিব পাৰিব। গতিকে নিজৰ সাজযোৰ আমি ধুনীয়াকৈ পিন্ধিবলৈ শিকিব লাগে, যে আমাৰ এইযোৰ আমাৰ মৰ্যাদা। লগতে এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছে। মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিছোঁ। মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিছোঁ।